যিবোৰ মানুহে নিজৰ অকৃতকাৰ্যতাৰ কাৰণে আনক দোষাৰোপ কৰে, তেনে মানুহে নিজৰ কৃতকাৰ্যতাৰ কাৰণেও আনকেই কৃতিত্ব দিয়া উচিত। কথাষাৰ কৈছিল হাৱাৰ্ড নিউটন। কোনো দিনে প্ৰলোভনৰ সন্মুখীন নোহোৱালৈকে তেওঁনো কিমান অসৎ, সেয়া কোনো দিনেই বুজি নাপায়। কথাষাৰ কৈছিল জৰ্জ বিলিংছ। চৰিত্ৰৱান মানুহ পবিত্ৰ পানীৰ নিচিনা। সিহঁতে নিজেও পবিত্ৰ আৰু আনকো পবিত্ৰ কৰে। কথাষাৰ কৈছিল সত্যনাথ বৰা, যিজন বহল ব্যাকৰণ ৰচনা কৰিছিল। ভালদৰে জীৱন যাপন কৰিব বিচাৰিছা যদি সত্যক আঁকোৱালি লোৱা। কথাষাৰ কৈছিল প্লেটো, যিজন দাৰ্শনিক আছিল। অকণমান সাহসৰ অভাৱতেই পৃথিৱীৰ বহুতো প্ৰতিভাৰ অপচয় ঘটে। কথাষাৰ কৈছিল ছিডনী স্মিথ। আমি যি জানো সি অতি সামান্য, আমি যি নাজানো তাৰ কোনো সীমা নাই। কথাষাৰ কৈছিল পাৰলেছ। ক্ৰোধ মানুহৰ প্ৰধান শত্ৰু। ক্ৰোধ কৰা মানুহে যুদ্ধৰ বাহিৰে বেলেগ কামত অংশগ্ৰহণ কৰিব নোৱাৰে। বাইবেল। মই ইয়াত ক'তো হিন্দু বা মুছলমান দেখা নাই, যি দেখিছোঁ সেয়া কেৱল মানুহ। কথাষাৰ কৈছিল গুৰু নানক। অন্তঃকৰণ পবিত্ৰ নহ'লে পাণ্ডিত্য মিছা। শগুন যিমানেই ওপৰলৈ নুৰক কিয়, তাৰ চকু সদায় মৰা শৰৰ ওপৰতহে। কথাষাৰ কৈছিল ৰামকৃষ্ণ পৰমহংস। অনুগ্ৰহ কৰি ভিডিঅ'টি লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।